এয়া আমাৰ কইনা য'ত বনাব গৈ আছোঁ। এয়া আমি আৰম্ভ কৰিছোঁ বিয়া ঘৰৰ কামবিলাক, মানে 50% অলৰেডি হৈ গৈছে, আৰু অলপ বাকী আছে। আৰু অলপ বাকী যেতিয়া খতম হ'ব তেতিয়া আপোনালোকক মই ভিডিঅ' দেখাম। এয়া আকৌ দেখালোঁ এবাৰ কইনাক, এয়া আমাৰ কইনা। আৰু এয়া বনি ৰেডি হৈ গ'ল আমাৰ পেণ্ডেল, মানে ডেক'ৰেশ্যন কৰি আমাৰ ৰেডি হৈ গ'ল। বিশেষকৈ এতিয়াও সম্পূৰ্ণ হোৱা নাই, তলত কাৰ্পেট চাৰ্পেটখিনি ইমান পৰা নাই, কাৰণ বাৰিষা ছিজন নহয় জানো, সেইকাৰণে কাৰ্পেট চাৰ্পেট পৰা নাই। আৰু এয়া হৈছে মেইন ঘৰ। এইটো মেইন ঘৰৰ ডেক'ৰেশ্যনটো ৰ'জ লগাই দিয়া হৈছে, ছাইডত টিংপাত বুলি কয়, ৱালটো টিংপাত মৰা হৈছে। আৰু এইটো হৈছে কৰিডৰ, আৰু এইটো মানে গলি বুলিও কওঁ আমি, সোমাই অহাটো। চাই লওক আপোনালোকে এবাৰ, এইটো হৈছে গলিটো। তাৰপাছত আৰু বিশেষকৈ তলৰখিনি ইমান কাৰ্পেট চাৰ্পেট পৰা নাই। আৰু চাই থাকক আগলৈ, দেখা পাব সন্ধিয়া কি কি হৈছিল, নৃত্য গীত আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে